আচ্ছা, গ্ৰীণ টেক এডভেঞ্চাৰ আমি 2015 চনত স্থাপন কৰিছিলোঁ বগামাটিত থকা প্ৰাকৃতিক সৌন্দৰ্যৰ উপভোগ কৰিব পৰাকৈ পৰ্যটকক সা সুবিধা দিবৰ উদ্দেশ্যে আমি 2015 চনত আমি গ্ৰীণ টেক এডভেঞ্চাৰ গঠন কৰিছিলোঁ আৰু তাৰ পিছৰ পৰা আমি নিৰবিচ্ছিন্নভাৱে চেষ্টা কৰি আহিছোঁ বগামাটিত টুৰিষ্টৰ কাৰণে এডভেঞ্চাৰ টুৰিজিম, বিশেষকৈ এডভেঞ্চাৰ টুৰিজিম ফেচিলিটেট কৰাৰ কাৰণে, যাৰ ফলশ্ৰুতিত আমি ইয়াতে হোৱাইট ৱাটাৰ ৰাফটিং কৰাই আহিছোঁ কমাৰ্চিয়েলি, আৰু লগতে আমি জিপলাইন আছে আমাৰ ইয়াতে, নাইট কেম্পিঙৰ ব্যৱস্থা কৰিছোঁ আৰু ATV ৰাইড আছে আৰু শেহতীয়াভাৱে আমি হৰ্চ ৰাইডিঙৰো ব্যৱস্থা কৰিছোঁ আৰু ট্ৰেকিং আছে আমাৰ। এনেধৰণে বিভিন্ন ধৰণৰ কাৰ্যসূচীৰে আমি ইয়াতে পৰ্যটকক আকৰ্ষণ কৰিবলৈ সক্ষম হৈছোঁ। অসমৰ লগতে ভাৰতৰ বিভিন্ন ঠাইৰ পৰা ইয়াতে পৰ্যটক আহি থাকে আৰু বগামাটিক এতিয়া অকল এটা পিকনিক স্পট নহয়, এটা পৰ্যটনস্থলী হিচাপেও চিনাক্ত হৈছে, মানুহৰ মাজত পৰিচয় লাভ কৰিবলৈ সক্ষম হৈছে। আমি বিগত সময়ছোৱাত যথেষ্ট সংখ্যক পৰ্যটক আমি ইয়াতে আগমন ঘটিছে আৰু এইবিলো আমি যিখিনি পাৰোঁ আমাৰ সা সুবিধাৰ মাজেৰে আমি কৰিব চেষ্টা কৰি আহিছোঁ। আমাৰ একমডেশ্যন আছে, অকল টেণ্ট একমডেশ্যনে নহয়, আমি ৰুমৰ ব্যৱস্থা আছে। ৰুমৰ ভাড়া আপোনালোকে আমাৰ লগত যিটো ফোন নাম্বাৰ দিয়া থাকিব সেই নাম্বাৰত কণ্টেক্ট কৰিলে খোৱা লোৱাৰ লগতে পিকনিকৰ লগতে এই গোটেই সা সুবিধাখিনি আপোনালোকে ইয়াতে পাব পাৰে।